আৰু এই আমাৰ ভিক্টৰ দাস দাদাক লগ পালোঁ। প্লিজ এনেকৈ আপোনালোকে মুঠ খাই কিনে বটল ভাঙি থৈ নাযাব। तो चलिए शुरू करते हैं। তো গাইছ আমি ৰাতি মানে এক জেগাত যাব ওলাইছোঁ আৰু ক'ত যাব ওলাইছোঁ আপোনালোকে গম পাব অলপ দেৰিকৈ। পোনপ্ৰথমে মনোজ এণ্টাৰটেইনমেণ্টৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকে স্বাগতম জনাইছোঁ। এই 4টা বজাত ৰাতিপুৱাই এনেকৈ আমি কুঁৱলীত আমি ৰখিলোঁ, ৰাস্তাৰ বহুত আহি অলপমান ৰখিলোঁ ইয়াতে। আৰু এইখন গাড়ীত আমি যাম, চাই লওক। এইবাৰ তই চলিবি, এইবাৰ ড্ৰাইভাৰ বেলেগ, এইটো ড্ৰাইভাৰ হয়। আমি যাই আছোঁ দ্য মষ্ট বিউটিফুল পিকনিক প্লেচ অফ আছাম, ভৈৰৱ কুণ্ডলৈ। এই আহি আমি ওদালগুৰি টাউন পালোঁ আৰু ওদালগুৰি টাউনৰ পৰা অকণমান আছে আমাৰ ভৈৰৱ কুণ্ডলৈ। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক, বম ফালি আছোঁ তাত গৈ। মাজে মাজে যাই আছোঁ গাইছ, নাচিকে গাইছ, একদম নিয়ৰ একোৱে দেখা পাওঁ না নিয়ৰৰ মাজত। আৰু ভৈৰৱ কুণ্ডৰ ওচৰতে মানে এইখন ফাৰ্ষ্ট দলং পায় আৰু এইখন দলং এৰি মানে এখনেই গাড়ী যাব পাৰি, বেছি গাড়ী যাব নোৱাৰি, বহুত সৰু হয়। অকণমান আগত ভৈৰৱ কুণ্ড পাই আছোঁ চাই। মেৰী ক্ৰিছমাছ, মেৰী ক্ৰিছমাছ। আৰু এই আহি গাইছ আমি গেট পালোঁ আৰু ইয়াতে এণ্ট্ৰি ফিজ কিবা 100-200 টকা এটা লয়। আৰু এই আহি আমি পাই গ'লোঁ লাহে লাহে ভৈৰৱ কুণ্ডৰ পিকনিক। ফাইনেলি আমি আহি পালোঁ, ভৈৰৱ কুণ্ড আহি পালোঁ আৰু আমাৰ গাড়ীখন আহি আছে পিছে মাৰি থাকা। এই ক'ত মাৰি থাকা আৰু ইয়াতে মস্ত ঠাণ্ডা, কেনে বতাহ কেনে বতাহ তামাম বাপ। আমি বহুত একদম সোনকালে আহি পালোঁ আৰু গাড়ী বহুত হাজাৰ গাড়ী আহিয়ে আছে। এয়া আমাৰ দেখিছে, আমাৰ একদম স্কিনটো নি ৰেডি। এতিয়া আহি কিনে ফাৰ্ষ্ট কণীটো উহাই লওঁ, কণী বইল কৰোঁ, তাৰপিছত বাকীখিনি কৰি আছোঁ। এতিয়া আমাৰ মানে হৈ গ'ল, অলপ চলপ আছে, বেছি নাই। আৰু এই দেখিছে আপোনালোকে, পুহল দাই মাংস চাংস বজাৰ কৰি আছে। বজাৰ নহয়, ধুবা হৈছে, আলু চালু ধুবা হৈছে। আব্দুল মাংস আৰু এই আৰম্ভ হ'ল গ'ল, আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া আমি বঢ়িয়াকৈ ধুবা যাওঁ, কেৰাহী লওঁ, আমি খন্তি লওঁ। এতিয়া আমি এইবিলাক ধুম, ধুই কিনে আমি বাকীখিনি ৰেডি কৰি আছোঁ। আৰু এই চাওক গাইছ, আহোঁতে প্ৰথমে মানুহে নাছিল, এতিয়া লাহে লাহে কিমান হাজাৰ মানুহ আহি গ'ল। বাপৰে ভৈৰৱ কুণ্ড, ৱাও। তই কি কৰি আছা? মছলা মাৰি আছা। আৰু সঞ্জীৱ কি কৰি আছা? এইটো মুখত কি লৈ আছা? খোৱা খাই আছা। আৰু চাওক আমাৰ এই মাংস হৈ গ'ল। আৰু আব্দুল কিবা কবি? গাইছ আমাৰ মাংস হৈ গ'ল এতিয়া। আৰু এওঁ মাংস বনাইছে আৰু ইহঁতে মানে কাম কৰি আছে। এতিয়া মানে আমি খানাৰ মাজত অলপ টাইম পাছ কৰিব আহিছোঁ। অলপ টাইম পাছটো কৰি লওঁ নেকি? টাইম পাছ কৰিব ৰ, ইহঁতক নাছে কি কেনেকৈ পানীৰ মাজেদি বস্তু কৰে আছে এটা আৰু গাইছ এতিয়া মানে আমি পানীত আহিছোঁ, অলপ এনজয় কৰি লওঁ ৰ গাইছ। মানে পানীবিলাক চা না, ভাত নহওঁতে অলপ এনজয়। গাইছ এই দেখছা মানে এতিয়া ক'ত আছোঁ আমি ভালুকপুং। ভৈৰৱ কুণ্ড, চৰি গলতি চে মিষ্টেক। আহি মানে আমাৰ বৰপেটাৰ লগ হৈ গ'লোঁ। দাদাৰ নাম কি আছিল? শুভজ্যোতি। আপোনাৰ নাম? ভেগু। এখেত অলপ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ ইয়াতে, বহুত ভাল লাগিল। বাকী যিয়ে নহয়, মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে? একদম দেখছে না দাদাহঁতে বা কি এনজয় কৰি আছে, বৰপেটাৰ পৰা আহিছে। মজা। আমাৰ পঠা মাংস ৰেডি হৈ আছে। সঞ্জীৱ দা মাংস ৰেডি হৈছে, মজা। এই চাহ পঠা মাংস বনাই আছে ইয়াতে আৰু গোহাল দা এইফালে ৰান্ধি আছে। এইফালে হাৱা খানা হৈ থাকিব আৰু নদীটো আছে নহয়, একদম ডেঞ্জাৰ নদীটো। গা ধুবি না নোধোৱা? গাজম একদম গা ধুম। মই লাংতে এই আহি গেল গাইছ আমি গা ধোৱাৰ কাৰণে।
আৰু এনেকৈ আমাৰ গা চা ধুই এনজয় কৰা হৈ গ'ল আৰু এতিয়া লাহে লাহে আমি ক'ত যাই আছোঁ চাওক মানে আমাৰ খানা মানে বনোৱা হৈ গ'ল আৰু এই চাওক আমাৰ খানা খাবলৈ আমি ৰেডি হৈছোঁ আৰু এইবিলাক আমি ইয়াতে ভাত আছে আৰু ইয়াতে লোকেল মুৰ্গী আছে আৰু আগত আছে খাহী মাংস তাৰপিছত চালাড আছে আৰু কিবা কিবি এনেকুৱা আইটেম আছে আমি খানা চানা খোৱা হৈ গ'ল এতিয়া আমি আপোনালোকক কি দেখাম অৰুণাচল আৰু ভূটান বৰ্ডাৰ দেখাম আপোনালোকক আমি তিনিওটা আহিছোঁ চাওক ইয়াতে আৰু মই ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ ক'ত ঘৰ আপোনালোকৰ নলবাৰী নলবাৰী ছাবস্ক্ৰাইবাৰ লৈ গ'লোঁ ভাল লাগিল বহুত ভাল লাগিল লগ পাই খালোঁ আমি ভাল লাগিল আৰু এইফালে এইটো দেখিছে ইমান ধুনীয়া নিজৰা বৈ আছে এই গাইজ আমি বৰ্তমান একদম ভূটান বৰ্ডাৰ আৰু অৰুণাচল চাব যাই আছোঁ অৰুণাচল বৰ্ডাৰ আৰু ইয়াতে ভৈৰৱকুণ্ডৰ ওচৰতে লাগি আছে ভূটান আৰু অৰুণাচল বৰ্ডাৰ এইটোৱে চাওক আমি গোটেইকেইটাই খোজকাঢ়ি আছোঁ এনেকৈ আৰু আহি পালোঁ আমি এইখন দলং আৰু এই আগফালে আছে অৰুণাচল আৰু পিছফালে আছে ভূটান বৰ্ডাৰ এই অৰুণাচল বৰ্ডাৰ হয় আৰু ইয়াতে মানে এনেকৈ গাহৰিবিলাক এনেকৈ পুৰি থাকে ইয়াতে খাব পাৰে আৰু এনেকৈ মানে আগৰ ফালে গৈ থাকিলে এটা মানে বুদ্ধিষ্ট কিবা মন্দিৰ পায় মন্দিৰটো চাওক আপোনালোকে এইটো মন্দিৰ এইটো আমি যোৱা নাই আৰু এইটো মানে প্ৰথম গেট হয় আৰু ভিতৰত সোমাই যাই কিনে এটা মেইন ভূটানৰ গেট পায় তাৰে পিছৰ পৰা আপোনালোকে ভূটান কেনেকুৱা লাগিছে ইণ্ডিয়া একফালে ভূটান একফালে ৱাও আৰু আপোনালোকে যদি এই ভূটানৰ গেটৰ ভিতৰত যদি সোমাব সুধিছে তেতিয়াহ'লে মানে আপোনালোকৰ আধাৰ কাৰ্ড নহ'লে কিবা ID প্ৰুফ লাগিব তেতিয়াহে মানে এই গেটটোৰ ভিতৰৰ ফালে সোমাব দিব কিন্তু আমাক সোমাব নিদিলে মানে ইয়াতে টাইমটো শেষ হৈ গ'ল আৰু টাইম শেষ হোৱাৰ পিছত ভূটানৰ গেটত সোমাব নিদিয়ে আৰু ইয়াতে ভূটানৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু এফালে পিকনিক স্পটত যাই আছোঁ তাতেও সমাপ্ত কৰিম দুই জেগাত সমাপ্ত কৰিম তো ইয়াতে আমি ভিডিঅ'টো সামৰিলোঁ যি দেখাব পাৰিলোঁ আমি দেখুৱালোঁ কিন্তু যি দেখাব নোৱাৰিলোঁ বেয়া নাপাব কাৰণ ভৈৰৱকুণ্ড পিকনিক প্লেচটো বহুত ডাঙৰ আমি শেষ কৰিব পৰা নাই চাওক এইবিলাক বহুত ডাঙৰ হয় বহুত ডাঙৰ আছে সেইকাৰণে আমি আৰু ইয়াতে লাষ্ট আমি ক'লোঁ যে আমি নৱবৰ্ষৰ আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনালোঁ আৰু আপোনালোকে ভালে থাকক 2023টো যাতে আপোনালোকৰ ভালে ভালে যায় তাৰে কামনা কৰিলোঁ আৰু আজিলৈ ভৈৰৱকুণ্ডৰ পৰা ইমানতে আমি সামৰিলোঁ আমাৰ পিকনিকটো খোৱা হ'ল এতিয়া বাই বাই টাটা